নমস্কাৰ বন্ধুবান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিব খুজিছোঁ চেপানলাৰ পৰা। চেপানলা আহিছোঁ আজি ঘূৰিবৰ কাৰণে। এই চেপানলা কি ধুনীয়া সুন্দৰ জেগা, পিকনিক প্লেচ। চাওকচোন ইমান ধুনীয়া জেগা, এইটো নদী বৈ আছে। ইয়াৰ পৰা পিকনিক মানুহবোৰে খাব আহে, যিহেতু খুব প্ৰচাৰিত জেগা। আপোনালোকক অহাখিনি দেখুওৱা নাই, মই উল্টা দেখাই যাম, মানে ঘূৰি যোৱাখিনিৰ পৰা দেখাই যাম, মানে চাই থাকিব। আমি জংঘলৰ মাজে মাজে আহি আছোঁ। এতিয়া বৰ্তমান জেগাটো দেখুওৱা নাই, এতিয়াও মাজে মাজে চাৰিওফালে জংঘল আৰু জংঘল, তাৰ মাজত আমি আৰু ইয়াত নদী ধুনীয়াকৈ বৈ গৈ আছে। নদী কি ধুনীয়াকৈ শিলৰ ভাগেৰে পানী পৰিছে। চাওকচোন কি ধুনীয়া জেগা। জলপ্ৰপাতটো চাবলৈ আহিবলৈ হ'লে কিন্তু বহুত কষ্ট কৰিব লাগে। এনেকৈ শিলৰ ওপৰে জঁপিয়াই জঁপিয়াই আহি থাকিব লাগে। চাওক না, ইফালে শিল ইফালে শিল, এনেকৈ শিলৰ ওপৰে ওপৰে জঁপিয়াই জঁপিয়াই আহি আছোঁ। বৰ্তমান পোৱা নাই, বহুত দূৰ আছে নেকি ক'ব নোৱাৰোঁ। ফাৰ্ষ্ট টাইম আহিছোঁ। ইমান বাৰু গৈ আছোঁ আগুৱাই। এইবোৰ পানী পৰি আছে, কি ধুনীয়াকৈ চাওকচোন। ধুনীয়া জেগা, পানী পৰি আছে। এইবোৰ কি ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা ফুলবোৰ। পানীখিনি চাই গা ধুব লাগিছে, কিন্তু গা ধুব নোৱাৰোঁ, কাপোৰ লৈ অহা নাই যে, সেইকাৰণে গা ধোৱাৰ সময়। আপোনালোকক জলপ্ৰপাতটো দেখাম বুলি ইমান কষ্ট কৰি উঠি উঠি আহিছোঁ পাহাৰৰ ওপৰৰ চাইডে চাইডে। এনেকৈ এডভেঞ্চাৰ জেগাৰে বগাই আহিছোঁ। ভাগৰ লাগি গৈছে, বহুত দূৰ আহিবলৈ। গাড়ী বহুত দূৰত পাৰ্কিং কৰিছোঁ, তাৰ স্বত্তেও আহি পোৱাই নাই। কেতিয়া যে পাম তাকে আশা কৰি আছোঁ। পালে ভাল আছিলে। চাওকচোন কি ধুনীয়া জেগা চেপানলা। ৰাস্তাৰে ৰিটাৰ্ণ এডভেঞ্চাৰ পৰা পাহাৰত অকণমান ভাল লাগে। ফালে যাম তলেৰে, আহোঁতে তলেৰে।